Hello and welcome to Raw Academy. So আজি 28th of December. ইয়াৰ ওচৰ পাজৰে যিখিনি কাৰেণ্ট এফেয়াৰ্স আছে সেইখিনি লৈ মই আজি আহি গৈছো. সো প্ৰথম যেটো আমাৰ কোৱেশ্চন আছে হেতু Lion at 47 vision for Amrutkal plan has been unveiled for the conservation of Asiatic lion in which of the following state. So ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব গুজৰাট. গুজৰাটত আপোনাৰ মিনিষ্টাৰ অফ ষ্টেট এনভাইৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জৰ আন্ডাৰত এই প্ৰজেক্টটো লঞ্চ কৰা হৈছে. ইয়াত যাতে লায়নৰ এটা মানে লোকেল হেবিটেট যাতে ভালকে থাকে সেই কাৰণে মানে এই প্ৰজেক্টটো হাতত লোৱা হৈছে. সো নেক্সট যেটো কোৱেশ্চন আছে হেতুলে যাও. ৰিসেন্টলি হুইচ অফ দ্য ফলোইং কান্ট্ৰিজ হ্যাজ এডপ্টেড a new policy of promoting greater use of nuclear energy. Okay, so in its energy supply to 22% by 2023. Okay, তলৰ কোনটো কান্ট্ৰিয়ে নিজৰ যিখিনি এনাৰ্জি সেক্টৰ আছে মানে ইলেক্ট্ৰিসিটি প্ৰডিউসিং এ হক বা অন্য কিবা এনাৰ্জি সেক্টৰে হক তাত মানে নিউক্লিয়াৰ পাৱাৰটো বহুত বেছি ইউজ কৰিব. ওকে, নৰ্মেলি নিউক্লিয়াৰ এনাৰ্জি সকলে এনেকে প্ৰমোট নকৰে. সো ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব আমাৰ জাপান. জাপানত বৰ্তমান 7 to 8% হে নিউক্লিয়াৰ এনাৰ্জি ইউজ কৰা হয় মানে এনাৰ্জি সেক্টৰত. ওকে, সো তেওঁলোকে এটো বাই 2023 3 টাইমছ মানে বঢ়াই দিব. ওকে, মানে প্ৰায় 20 পৰা 22% প্ৰমোট কৰিব. সো এটো ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকে এটো মনত ৰাখিব. Right, next question to us. Recently, which of the following building won the Griha Green Rating for Integrated Habitat Assessment Exemplary Award 2022? So, এই যেটো Griha Award পাইছে, Griha Award to কোনটো বিল্ডিং এ পাইছে. Okay, so ইয়াৰ যেটো শুদ্ধ উত্তৰটো হ'ব হেতু হ'ব আমাৰ UIDAI. Okay, UIDAI মানে Unique Identification Authority of India. Okay, so UIDAI যেটো বিল্ডিং আছে হেতু গৃহা এৱাৰ্ড তো এবাৰ 2022 ৰ পাইছে. Okay, next question to আমি যাও. Recently, Palm Leaf Manuscript Museum with modern audiovisual technology was inaugurated in which of the following state? কি হৈছে Palm Leaf for মানে মেনুস্ক্ৰিপ্ট মানে কি আপোনালোকে জানে হাতে লিখা. সো আমাৰ পুৰণা যিখিনি কিতাপ আছে পুৰণা যিখিনি ৰাইটিংছ আছে সেইখিনি ষ্ট'ৰ কৰাৰ কাৰণে এটা মিউজিয়াম হৈছে উইথ মডাৰ্ণ অডিঅ' ভিজুৱেল টেকনলজি. সো ইয়াৰ এইটো মানে কোনটো ষ্টেটত হৈছে. ওকে, সো ইয়াৰ যেটো শুদ্ধ উত্তৰটো হ'ব হেতু হৈ যাব আমাৰ কেৰালা. ওকে, এটো কি হৈ যাব আমাৰ কেৰালা. কেৰালাত এটা মডাৰ্ণ মানে পাম লিফ মেনুস্ক্ৰিপ্ট মিউজিয়াম মানে বনোৱা হৈছে. ইয়াৰ কোনটো ডিপাৰ্টমেণ্টে বনাইছে এইটো আৰ্কাইভ ডিপাৰ্টমেণ্টে বনাইছে আৰু ইয়াত অলমোষ্ট 3 crore মানে টকা খৰচা হৈছে আৰু. ওকে, সো এইটো আপোনালোকে এবাৰ চাই ল'ব নিউজত ভালকে. ৰাইট, মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰিব. ৰাইট, মানে আৰ্ট এণ্ড কালচাৰত. তাৰ পাছত নেক্সট কুৱেশ্যনটোলৈ আমি যাওঁ. নেশ্যনেল কনজিউমাৰ ডে ইজ চেলিব্ৰেটেড ইন হুইচ অফ দ্য ফলোইং ডে অফ দ্য ইয়াৰ. নেশ্যনেল কনজিউমাৰ ডে ওকে ইম্পৰ্টেণ্ট ডে হয়, ৰিচেণ্টলি চেলিব্ৰেট কৰা হৈছে. সো ইয়াৰ যেটো শুদ্ধ উত্তৰটো হ'ব হেতু অবভিয়াছলি 24th of December. Okay, 24th of December. Right, next question to আমি যাও. Which of the following won the best Data Security Council of India's Best Security Practices in Government Sector Award? Okay, so কোনটো মানে অৰ্গেনাইজেশ্যনে ডাটা সেক্টৰত মানে বেষ্ট সিকিউৰিটি প্ৰভাইড কৰাৰ এৱাৰ্ডটো পাইছে. ওকে, সো ইয়াৰ যেটো শুদ্ধ উত্তৰটো হৈ যাব এগেইন এইটো আমাৰ কি হৈ যাব UIDAI মিনিংটো কি আছিলে ইউনিক এই দুই আইডি মিলি আইডেন্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া. ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অফ India. Okay, next question to আমি যাও. What is the name of the world first science documentary made in Sanskrit which was recently screened at International Film Festival India, Goa? Okay, so science মানে এটা একটা ফার্স্ট সায়েন্স ডকুমেণ্টাৰী মেড ইন সংস্কৃত. ওকে, সো এইটোৰ নাম কি আছিলে যিটো ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত স্ক্ৰীন কৰা হৈছিলে. ওকে, সো ইয়াৰ যেটো শুদ্ধ উত্তৰটো হৈ যাব সেইটো হৈ যাব ইয়াৰ নাম. সো আজিৰ ভিডিঅ' এইখিনিয়ে আছিলে. থেংক ইউ. আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব. আৰু কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ' আপোনালোকে ডেইলি মৰ্ণিং পাবই এট এনি কণ্ডিশ্যন. ওকে, সো আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ' মিছ নিদিব. কাৰেণ্ট এফেয়াৰ্ছটোৱে APSC প্ৰিলিমছৰ এটা বহুত ভাষ্ট ছেক্টৰ হয় কাৰণ কাৰেণ্ট এফেয়াৰ্ছে আপোনালোকৰ পলিটি হিষ্ট্ৰী সব কভাৰ কৰে. ওকে, সো কাৰেণ্ট এফেয়াৰ্ছ কোনো কণ্ডিশ্যনত কাৰেণ্ট এফেয়াৰ্ছ মিছ নকৰিব. ওকে, সো বাই বাই, থেংক ইউ, জয় অসম, বেষ্ট অফ লাক ফৰ ইয়ৰ এক্সাম.